সো আমি কি চাইছিলো আমি চাইছিলো 8.4 নহয় নে 8.4 আমাৰ কিমানলৈ গৈছিলে আমাৰ কোৱেশ্চন নম্বৰ 4 লৈ গৈছিলে সো আজি আমি চাম কোৱেশ্চন 5 ৰ পৰা সো কোৱেশ্চন 5 ত আমাৰ কি কৈছে ইয়াত আমাক প্ৰুফ কৰিব দিছে মেইনলি আমাক কৈছে প্ৰুফ কৰিবলৈ দিছে মানে আমি কি দেখাব লাগে যে ৰাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড যে ইকুয়াল হয় আমি হেতু দেখাব লাগে সো ইয়াৰ ফাৰ্স্টটো আছিল আমাৰ কি ফাৰ্স্টটো আছিল cosec theta minus cot theta cosec theta minus cot theta whole square is equal to আমাৰ কি দেখাব দিছে 1 minus cos theta divided by 1 plus cos theta এটা আমি দেখুৱাব লাগে হয় সো ইটো আমাৰ কয় লেফট হ্যান্ড সাইড এইখিনি আমাৰ কি বুলি কয় সো ইটো ইকুয়াল সাইন এইখিনি আমাৰ কোন ফালে আছে লেফটৰ আছে লেফট মানে কি বাও ফালে আছে আৰু এইখিনি আমাৰ কি আমাৰ ইকুয়াল সাইনৰ সো ফালে বা ৰাইটৰ আছে মানে সো ইয়াক আমাৰ কয় ৰাইট হ্যান্ড সাইড আৰু ইয়াক আমাৰ এই কাৰণে কি বুলি লেফট হ্যান্ড সাইড বুলি কয় সো ফাৰ্স্ট লিখো লেফট হ্যান্ড সাইডটো আমি লিখো আমি কি লেফট হ্যান্ড সাইডৰ পৰা কৰি যাম কৰি কেনে আমি লিখম যে লেফট হ্যান্ড সাইডৰ পৰা মানে আমি কৰি লেফট হ্যান্ড সাইডটো আমি ইয়াৰ ইকুয়াল বুলি লিখুৱাই দিম হৈ গ'ল সো ফাৰ্স্ট আমি লেফট হ্যান্ড সাইড লিখিলো কি আছে cosec theta minus cot theta whole square সো কি লিখুৱাব লাগে 1 minus cos theta divided by 1 plus cos theta সো আমি cosec theta মানে জানো কি 1 divided by sin theta হয় minus cot theta মানে আমাৰ কি cos theta divided by sin theta হয় না মনত আছে নে এবিলাক লাস্ট ক্লাছত আমি চাইছিলো সো ইয়াত লিখিলো আছে cosec theta is equal to 1 by sin theta and আৰু আমাৰ কি cot theta is equal to cos theta divided by sin theta সো এবিলাক মনত ৰাখিবা সো আমাৰ ওপৰত কি আছে এটা স্কয়াৰ আছে হয়নে ইয়াত আমাৰ কি স্কয়াৰ আছে সো ইয়াত আমি কি দিলো স্কয়াৰ দিলো সো এতিয়া আমি সিম্পল প্লাস মাইনাস কৰি যাও কি হয় ইয়াত আমাৰ sin theta দুইটা আছে সো তলত sin theta আহিলে ওপৰত সিম্পল ইয়াত কিবা মাইনাস হ'ব 1 minus cos theta তাৰ পিছত আমাৰ কি আছে গোটেইখিনি স্কয়াৰ আছে হোল স্কয়াৰ হয় সো এনেকুৱাকে হোল স্কয়াৰ থাকা মানে আমি কি বুলি কওঁ যদি এটা ভগ্নাংশ বা ফ্ৰেকশন আছে তাত যদি এনেকুৱা হোল স্কয়াৰ থাকে যদি স্কয়াৰটো এনেকৈ থাকে আমি ইয়াক কেনেকৈ লিখিব পাৰো জানেনে আমি এক সিম্পল a square divided by b square এনেকৈ লিখিব পাৰো মানে পাও না নাই সো আমি ইয়াক এনেকৈ লিখো আমি ইয়াক লিখো 1 minus cos theta square divided by sin square theta হয় সো ইয়াত কি হলে 1 minus cos theta তাৰ স্কয়াৰ আমি এটো এনেকৈ লিখিলো এতিয়া চোৱা sin square theta মানে কি জানো আমি again জানো কি sin square theta plus cos square theta is equal to 1 তাৰ পৰা যদি আমি sin square theta ফাইন্ড কৰো আমি কিমান পাম sin square theta is equal to 1 minus cos square theta হয় না 1 minus cos square theta সো আমি sin square theta কি পালো 1 minus cos square theta সো তলত আমি কি লিখিম sin square theta রাইট 1 minus cos square theta লিখি দিলো হয় সো এতিয়া সো এটো কি হল 1 minus cos theta 1 minus cos theta square মানে কিমান যদি আমি যিকোনো আমি কালিও কৈছিলো যদি a square থাকে তাৰ মানে কি আমাৰ a to a হয়নে সো 1 minus cos theta square মানে কিমান এটো দুবাৰ পূৰণ বা মাল্টিপ্লাই সো আমি দুবাৰ মাল্টিপ্লাই কৰি দেখুৱাই দিবা হৈ গল 1 minus cos theta square আমি কি লিখিলো 1 minus cos theta into 1 minus cos theta লিখিলো সো তলটো আমাৰ কি আছে সোয়াটো যদি আমি 1 বুলি কও 1 মানে কি আমাৰ 1 আৰু 1 স্কয়াৰ একে কাৰণ আমি কি যদি 1 স্কয়াৰ কৰো আমি 1 স্কয়াৰ মানে কিমান 1 into 1 আমি आंसर 1 এ পাম হয়নে সো 1 এর জায়গাতে কি 1 স্কয়াৰ লিখিব পাৰো হয়নে নাই পাও না নাই সো ইয়াত সোয়া তলটো আমাৰ কি আছে তলত যদি ভালদৰে সোয়া কি লিখা আছে আমাৰ সিম্পল 1 minus cos theta তো 1 minus cos theta তো এনেকৈ লিখি যদি আমি 1 তো আমি a বুলি কও মানে 1 তো আমি যদি a বুলি ধৰো cos theta তো আমি b বুলি ধৰো তেতিয়া হলে এটো কেনেকৈ আছে a square এনেকৈ আছে নাই a square minus b square আৰু যোৱাকালি আমি কৈছো তাৰ মানে কিমান a plus b into a minus b মানে নহয় a square minus b square মানে কিমান a plus b into a minus b সো ইয়াটো কি আছে 1 square minus cos square theta তাৰ মানে কিমান হ'ব আমাৰ 1 plus cos theta 1 plus cos theta into 1 minus cos theta হৈ গল সো এটো কি হৰ কাৰণে আহিলে এটো ফৰ্মুলা পৰা আমি এটো ফৰ্মুলা ইউজ কৰো এলজেব্ৰাৰ সো এতিয়া সোয়া তলটো 1 minus cos theta আছে ওপৰটো 1 minus cos theta আছে হয় আৰু ইয়াত কি আছে মাল্টিপ্লাই আছে বা পূৰণ হৈ আছে যদি এনেকৈ থাকে আমি কি কৰি দিও এটা কাটি দিব পাৰো কাটি মানে কি সিম্পলি ক্যান্সেল কৰি দিলো দুটাকে সো আমাৰ থাকিলে কি ওপৰত কি থাকিলে অনলি 1 minus cos theta
আৰু তলত কি থাকিলে অনলি 1 প্লাছ কছ থিটা সো এইখিনি আমাৰ ৰাইট হেণ্ড সাইডত আছিল নাই আমি এইখিনি মানে কি দেখাবলৈ আছিল এইটো দেখুৱাই দিলো আমি হৈ গল সো আমি কি দেখুৱালো 1 minus cos sec theta sorry cos sec theta minus cot theta whole square মানে আমি কি দেখালো 1 minus cos theta divided by 1 plus cos theta এইটো আমাক কৰিছিল ৰাইট হেণ্ড সাইডত আছিল সো আমি কি লেফট হেণ্ড সাইড ইজ ইকুয়াল টু ৰাইট হেণ্ড সাইড পালো না লেফট হেণ্ড সাইড আমি ইয়াক ক্যালকুলেট কৰি কৰি কেনে কি কৰিলো ৰাইট হেণ্ড সাইডে ইকুয়াল বুলি দেখুৱালো হৈ গল সো আমাৰ এইখিনিতে আমাৰ কি 5 over 1 টো হে হৈছে সো 5 over 2 টো চোৱা 5 over 2 টো আমাক কি কৈছে যে আমাক কৈছে cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a is equal to আমি কি লিখুৱাব লাগে 2 into sec a বুলি লিখুৱাব লাগে হল সো ইয়াতো এগেন আমি লেফট হেণ্ড সাইডৰ পৰা কৰো সো ফাৰ্স্ট লেফট হেণ্ড সাইড লিখি লও সো লেফট হেণ্ড সাইড আছে কি cos a divided by 1 plus sin a আছে হয় দেন প্লাস কি আছে 1 plus sin a 1 plus sin a divided by cos a হৈ গল তলত আমি কি লও এলসিএম বা লসাগু লও সো তলত এলসিএম বা লসাগু আমাৰ কি হ'ব সিম্পলি ইয়া দুটা কি হ'ব পূৰণ বা মাল্টিপ্লাই হৈ যাব হয় না নহয় আমি ইহৰ যদি এলসিএম লও তো ইয়াতে তলত কি আছে 1 plus sin a আৰু ইয়াত তলত কি আছে cos a সো ইহত আমি এলসিএম কি পাম সিম্পলি কি হ'ব ইহত পূৰণ বা মাল্টিপ্লাই হৈ যাব হয় না সো আমি কি পাম এলসিএম cos a into 1 plus sin a এতিয়া ইয়াতে কি আছিল 1 plus sin a আছিল তাৰ লগত কি মাল্টিপ্লাই আছে cos a সো ওপৰটো আমাৰ কি হ'ব cos a মাল্টিপ্লাই হ'ব ওপৰত আগৰ পৰা এটা cos a আছিল হয়নে তাৰ লগত আৰু এটা আমাৰ গেল cos a মাল্টিপ্লাই হৈ গল হলে আমাৰ কি হ'ব cos স্কয়াৰ a হৈ গল ঠিক আছে নহয় বুজি পাইছা প্লাস ইয়াতে আগৰ পৰা কি আছিল 1 plus sin a তাত আকৌ এটা কি হ'ব 1 plus sin a মাল্টিপ্লাই হ'ব হৈ গল 1 plus sin a মাল্টিপ্লাই হ'লে কি হ'ব 1 plus sin a হোল স্কয়াৰ হ'ব হয়নে কিহৰ কাৰণে hele কাৰণ ইয়াত আগৰ পৰা এটা 1 plus sin a আছিল ইয়াত আৰু এটা 1 plus sin a কি হ'ল মাল্টিপ্লাই কিহৰ কাৰণে আমি তলত এলসিএম লোৱাৰ কাৰণে হৈ গল সো আমাৰ কি হ'ল 1 plus sin a হোল স্কয়াৰ হৈ গল সো ইয়াক এতিয়া আমি সিম্পলিফাই কৰো কি হয় চাও সো আমি কি পালো cos স্কয়াৰ a প্লাস এটা আমি স্কয়াৰটো ভাঙি দিও কেনেকৈ ভাঙি আমি জানো a plus b হোল স্কয়াৰ ফৰ্মুলাৰ পৰা কি আমাৰ a স্কয়াৰ plus 2ab plus b স্কয়াৰ হয়নে সো আমি এটো ফৰ্মুলা ভাঙি দিও দিলে আমাৰ কি হ'ব 1 স্কয়াৰ plus 2 into 1 into sin a plus sin square a হয় না তলত আমাৰ কি আছে তলত আমি এনেকৈ থাকিব দিলো আৰু cos a into 1 plus sin a আমি এনেকৈ থাকিব দিলো আমি কৰি চাও কি হয় হল দেন সোৱা ইয়াত কি আছে cos square a plus ইয়াত সো sin square আছে না এটো আমি আগত লিখি দিও sin square a হৈ গল দেন আমি প্লাস দিলু এটো কি আছে 1 স্কয়ার মানে কিমান 1 স্কয়ার মানে 1 হয় না 1 স্কয়ার মানে কিমান 1 into 1 1 এ পাই যাও সো 2 into 1 into sin a মানে আমি কি পাম সিম্পলি 2 sin a হয় না 2 sin a পালো তলত আমাৰ কি আছে cos a into 1 plus sin a হৈ গল সো এতিয়া সোৱা আমি এগেইন যেটো cos square a plus sin square a মানে আমাৰ কিমান 1 হয় না নহয় সো আমি জানো যে কি cos square a plus sin square a is equal to 1 কালি পৰা আমি এবিলা চাই আইছো মানে ইয়াৰ আগৰ ক্লাসটো পৰা সো ইয়াৰ ভ্যালু আমি 1 পালো এই গুটেখিনি ভ্যালু আমি কি পালো 1 পালো হল আৰু এটা 1 আমাৰ প্লাস আছে প্লাস 1 আছে হৈ গল তাৰ পিছত আমাৰ কি আছে 2 into sin a আছে প্লাস 2 into sin a আৰু তলৰখিনি আমি তেনেকৈ লিখো cos a into 1 plus sin a হৈ গল এতিয়া সো 1 plus 1 আমি সিম্পল প্লাস কৰিব পাৰো হয় না সো 1 plus 1 আমাৰ কি হ'ল 2 হ'ল 2 plus 2 sin a হৈ গল আৰু তলত আমাৰ কি আছে cos a into 1 plus sin a এতিয়া अगेन সো আছে ইয়াতে কি 2 মাল্টিপ্লাই আছে বা 2 আছে ইয়াতো আমাৰ কি আছে 2 এটা আছে মাল্টিপ্লাই হয় না সো ইয়া দুইটাৰ পৰা আমি কি 2 এটা কমন লব পাৰো ওপৰত আমাৰ কি 2 এটা কমন লব পাৰো 2 এটা কমন ললে আমাৰ ইয়াতে কি থাকিলে ইয়াৰ পৰা 2 টো বাহিৰত গল থাকিলে কি এটা 1 থাকিলে হৈ গল প্লাস 2 sin এৰ পৰা 2 টো বাহিৰলৈ গল থাকিলে কি আমাৰ অকল sin থাকিলে ভিতৰত সো ভিতৰত কি থাকিলে বাহিৰত মানে কি কয় বাহিৰত আমাৰ 2 টো আহিলে ভিতৰত আমাৰ কি থাকিলে 1 plus sin টো থাকিলে আৰু তলত কি আছে cos a into 1 plus sin a বুজিছা নহয় কিলে এতিয়া সো अगेन ওপৰটো 1 plus sin a আছে তলতো 1 plus sin a আছে সো আমাৰ কেনসেল যাব দুটা কেনসেল যাব না নাই সো দুটা কেনসেল গলে আমাৰ থাকিলে কি অনলি 2 divided by cos a
হল 2 ডিভাইডেড বাই cos a বা আমি ইয়াক এনেকেও লিখিব পাৰো 2 into 1 by cos a হল হয় না নহয় 2 into 1 by cos a কৰি লিখিব পাৰো এটা 2 into 1 by cos a মানে কি মানে 1 by cos মানে কি আমি জানো 1 by cos মানে কি sec সো আমি কিমান পাম ইয়াত आंसर 2 sec a পাই গলো সো এটো আমাৰ কোন আছিল ৰাইট হ্যান্ড সাইডত আছিল দেখাব লাগে মানে সো আমি ইজ ইকুয়াল টু আমি কি বলো রাইট হ্যান্ড সাইড হৈ গল এখিনি আমাৰ কি 5 or 2 নম্বৰটো proof ঠিক আছে আমি দেখুৱালো যে কি cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a is equal to আমি কি 2 sec a দেখুৱাই দিলো ঠিক আছে এটো লিখি লোৱা সো এটা সব 5 or 3 টো সোৱা সো ইয়াত আমাৰ কি কৰিব দিছে tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal to আমি দেখুৱাব লাগে কি 1 plus sec theta into cosec theta দেখুৱাব লাগে হল সো আমি sec মানে কি জানো 1 by cos আৰু cosec মানে কি জানো 1 by sin হয় না সো ইয়াত যেটো আমাৰ sin cos ৰ ৰিলেট আছে গতে এই গতে বিলা আমাৰ tan cot ইয়াক আমি কি sin cos টা আমি লিখি যাও ঠিক আছে sin cos যদি আমি লিখো কেনেকুৱা হ'ব আমি ফাৰ্স্ট লেফট হ্যান্ড সাইডৰ পৰা কৰো সো লেফট হ্যান্ড সাইড লিখি দিও লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু আমাৰ কি লিখা আছে ইয়াত tan theta 1 minus cot theta plus ইয়াত কি আছে আমাৰ cot theta 1 minus tan theta হৈ গল সো এতিয়া আমি কি tan theta মানে কি জানো আমাৰ sin theta by cos theta হয় না tan মানে আমাৰ কি আমাৰ sin theta by cos theta হৈ গল সো 1 minus cot মানে আমাৰ কি cos theta divided by sin theta হয় না সো দুই নম্বৰ প্লাস কি আছে আমাৰ cot theta মানে কি পালো এগেইন cos theta divided by sin theta 1 minus tan theta মানে কি আমাৰ sin theta divided by cos theta so simply এটা আমি প্লাস মাইনাস কৰি কি হ'ব ওপৰত তেনেকৈ থাকিলে ওপৰত আমাৰ কি আছে তলত লিখি দিম আৰু ওপৰত আছে sin theta divided by cos theta তলত আমাৰ কি হ'ব তলত আমি sin theta তো আমি কি ল এলসিএম ললে আমি কি পাম sin theta minus cos theta পাই যাম হয় না সো এটো আগতে আমি কৈছো কি কাৰণে পালো দেন আমি একেনিচিনা এটো কৰো ওপৰত কি আছে cos theta divided by sin theta তলত আমি কি পাম cos theta তো আমি কি ল এলসিএম বা লসাগু ললে তলত লসাগু ললে আমি কি পাম cos theta minus sin theta পাই যাম হয় সো এতিয়া মই কৈছো জিবিলা আমাৰ তলত থাকে সো ইয়াক আমি কেনেকৈ লিখিব পাৰো জানানে ইনো বহুত দীঘলকৈ লিখি দিও সো আমি লিখিলো ওপৰটো এনেকৈ ললো sin theta divided by cos theta হৈ গল যদি এনেকৈ থাকে ওপৰটো এটা কি আছে ফ্ৰেকশন বা ভগ্নাংশ আছে আৰু তলতো এটা আদি ফ্ৰেকশন বা ভগ্নাংশ থাকে তেনে হলে আমি কি কৰো ফাৰ্স্ট ওপৰটো আমি এজ ইট ইজ তেনেকৈ লিখিলো হল যেনেকৈ আছে ওপৰখিনি যেনেকৈ আছে তেনেকৈ লিখো দেন আমি কি ইটো আমাৰ ডিভাইড চিন বুলি কয় ইটো যেটো মাজত আছে ইটো আমাৰ ডিভাইড বা হৰণ চিন কয় ভগ্নাংশৰ মাজৰ চিনটো হয় সো তাৰ জায়গাত আমি কি দিও পূৰণ চিন দি দিও যদি আমি কি যাও ইয়া যা যদি পূৰণ চিন লিখো তেতিয়ালে কি হ'ব যেটো তলৰ পাৰ্টটো উল্টি যায় উল্টি মানে কি আমাৰ যিখিনি তলৰ আমাৰ কি তলৰ আছে কি ওপৰলৈ যাব আৰু ওপৰত থাকি তললৈ আহিব মানে ওপৰত আমাৰ কি হ'ব sin theta বুজিছা আৰু তলত আমাৰ কি হ'ব sin theta minus cos theta এটা আমাৰ কোন আহিব তলত আহি যাব হৈ গল একাদিসিনা এটো হ'ব আমাৰ এটোৰ কাৰণে কি হ'ব cos theta divided by sin theta into cos theta divided by cos theta minus sin theta ঠিক আছে ইহত আমি এটা মাল্টিপ্লাই কৰি চাও কি পাও sin theta into sin theta কি হ'ব sin square theta হৈ গল দেন আমি কি পালো cos theta into sin theta minus cos theta হৈ গল দেন আমি প্লাস cos theta into cos theta কি হ'ব cos square theta হৈ গল দেন যদি আমি এটা আগত মাইনাস লিখো মাইনাস লিখিলো মাইনাস লিখিলে আমি কি হ'ব প্লাস তো মাইনাস কৰি নাই গতি ইয়াত ভিতৰত যেটো প্লাস মাইনাস সাইন কি হ'ব চেঞ্জ হৈ যাব চেঞ্জ হৈ গলে কি হ'ব এটা cos theta তো কি আছে প্লাস আছে হয় না cos theta তো প্লাস আছে ই কি হ'ব মাইনাস হ'ব আৰু sin theta তো কি আছে মাইনাস আছে ই কি হ'ব ই প্লাস হৈ যাব বা সিম্পলি আমি থাকিব দিবৰ আগতে আমি তাৰ পিছত আমি কৰিম হেতু লাইন ঠিক আছে সো আমি ইয়াতে কি লিখিলো প্লাস দিলো বাৰু দিলা মিলে sin theta হৈ গল সো ইহতৰ পৰা আমি কি কৰিলো এটা মাইনাস এটা কমন ললো ইয়াৰ পৰা এটা কি ললো মাইনাস এটা আমি কমন ললো কমন ললে আমাৰ কি হ'ব মাইনাস এটা বাহিৰত ললো বাহিৰত ললে কি হ'ব sin theta তো কি হ'ব প্লাস হৈ যাব sin theta তো কি হ'ব প্লাস হৈ যাব sin theta আগত যদি মাইনাস আছে হেতু কলে হলে বাহিৰত আহিলে সো ইয়াতে অকল লাগিলে কি প্লাস দেন cos theta আগত কি আছে প্লাস আছিল হেতু কি হ'ব মাইনাস হ'ব কাৰণ আমি যদি মাইনাস সাইন এটা আমি কমন লও তেতিয়া লাগে ভিতৰৰ সাইন বিলা হঠাই কিয় কলনি হয় হল প্লাস বিলা কিয় মাইনাস হ'ব মাইনাস বিলা কিয় প্লাস হ'ব এনেকে হৈ গল আমি এতিয়া ইয়াৰ পৰা চাও
sin square theta then cos theta into sin theta minus cos theta. So itu minus e bahira ahile ki hobo itu plus to minus ho jabo. So minus hola amar ki hobo cos square theta hoy gol then sin theta into sin theta minus cos theta হলে সো এটা আমি তলত কি লম এলসিএম বা লসাগু লম সো লসাগু ললে আমি কি পাম সো সো তলত সো ইয়াতে এটা cos থিটা আছে sin থিটা minus cos থিটা দুইটাতে আছে সো sin থিটা minus cos থিটা তো আমাৰ তলত আহিলে হৈ গল কারণ এই দুইটাতে আছে দেন সো ইয়াতে আছে cos থিটা ইয়াতে আছে sin থিটা সো ইয়াৰ cos থিটা আমি লিখিলো আৰু ইয়াৰ sin থিটা তো আমি লিখিলো হৈ গল দেন ইয়াৰ আছে আমাৰ কি sin স্কয়ার থিটা সো sin স্কয়ার থিটা আছে ইয়াতে কি আমাৰ ইয়াতে কি পালো এইখিনি তো আছিল ইয়াতে তাৰ লগত আছিল কি cos থিটা তো কিন্তু sin থিটা আমি এক্সট্ৰা এটা তলত আহিলে নাই সো এই sin থিটা তো কি হ'ব ইয়াতে ওপৰত মাল্টিপ্লাই হ'ব ইয়াৰ লগত হলে আমাৰ কি sin স্কয়ার থিটা তাৰ লগত আমাৰ কি হল sin থিটা এটা কি হল মাল্টিপ্লাই বা পূৰণ হল হলে আমাৰ কি হ'ব sin কিউব থিটা হৈ যাব এটো হৈ গল বুজি পাইছা sin কিউব থিটা কি হল কাৰণ ইয়াতে আমাৰ কি sin থিটা এটা নাছিলে যেটো আমি কি তলত লিখিলো লিখাৰ কাৰণে কি হল এটো ওপৰৰ তলত মাল্টিপ্লাই কৰিব লাগিব sin থিটা তো কইলে আমাৰ sin স্কয়ার থিটা লগত sin থিটা মাল্টিপ্লাই কৰিলে কি হ'ব sin কিউব থিটা হৈ গল সো মাজত আমাৰ কি সাইড আছে মাইনাস সাইড আছে সো এটো এনেকৈ দিলো ইয়াতো আমাৰ কি তলত cos থিটা নাছিলে তলত cos থিটা নাই বাকি গোটেইখিনি টার্ম আছে কিন্তু ইয়াত আমি কি লিখিলো cos থিটা তো লিখিলো লিখাৰ ললে কি হ'ব ওপৰত আমি cos থিটা তো মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি হ'ব আমাৰ cos স্কয়ার থিটা ইনটু cos থিটা হলে আমি কি পাম cos কিউব থিটা পাই যাম হৈ গল ঠিক আছে সো যদি আমাৰ এনেকুৱা হয় ইয়াৰ এটা ফৰ্মুলা আছে তুমি ওপৰত লিখি দিবা আৰু যদি আমাৰ এনেকৈ হয় a কিউব minus b কিউব তেনহলে আমি কি পাও তাৰ ভ্যালু a minus b into a square plus b square plus ab ঠিক আছে এনেকুৱা ভ্যালু এটা পাও এটো ফৰ্মুলা মনত ৰাখিবা সো ইয়াতো তেনেকা আছে এটো যদি আমি sin থিটা তো a বুলি লও সো এটো আছে কি a কিউব cos থিটা যদি আমি b বুলি লও তেতিয়া হলে কি আছে b কিউব সো ইয়াৰ ভ্যালু আমি কি পাম a minus b তাৰ মানে কি sin থিটা minus cos থিটা into আমাৰ কি আছে a square মানে কি sin square থিটা plus b square মানে কি cos square থিটা হৈ গল দেন plus ab মানে কি sin থিটা into cos থিটা ঠিক আছে এখিনি পাম আৰু তলত আমাৰ কি আছে sin থিটা minus cos থিটা আছে দেন into আমাৰ কি আছে cos থিটা sin থিটা হয় সো এতিয়া সোৱা sin থিটা minus cos থিটা কি ওপৰটো আছে মাল্টিপ্লাই হয় আৰু তলতো আছে মাল্টিপ্লাই হয় মানে ডিভাইড চিনৰ ওপৰটো মাল্টিপ্লাই আছে তলতো মাল্টিপ্লাই আছে সো ইহত কি যাব কেনসেল যাব ইহত কেনসেল কৰা থাকিলে আমাৰ কি ওপৰত sin স্কয়ার থিটা plus cos স্কয়ার থিটা আছে সো sin স্কয়ার থিটা plus cos স্কয়ার থিটা মানে কি 1 হয় নহয় 1 হয় নহয় বুজিছা নাই sin স্কয়ার থিটা plus cos স্কয়ার থিটা মানে কি 1 সো আমি ইয়াতে 1 লিখিলো প্লাস কি আছে sin থিটা cos থিটা তলতো আমাৰ কি আছে sin থিটা cos থিটা হৈ গল ঠিক আছে সো ইয়াক আমি কেনেকৈ লিখিম আৰু 1 ডিভাইডেড বাই sin থিটা cos থিটা প্লাস sin থিটা cos থিটা ডিভাইডেড বাই কি sin থিটা cos থিটা লিখিব পাৰো হয়নে যদি এনেকুৱা প্লাস থাকে প্লাস থাকে যদি আমি সিম্পল এনেকুৱা কও যদি আমাৰ কি থাকে a plus b divided by c হৈ থাকে তেতিয়া আমি তাক কেনেকৈ লিখিব পাৰো a by c plus b by c কৈ লিখিব পাৰো নাই সো ইটো আমি কেনেকৈ লিখিলো হয়নে তেনেকৈ লিখিলো তলৰ পাৰ্টটো c বুলি ধৰা ইটো আমি কি a by c লিখিলো হয় plus b by c লিখিলো ইটো নিচিনাকৈ ঠিক আছে সো এতিয়া যদি আমি এক সিম্পলিফাই কৰো আমি কি পাম সিম্পলি এটো চোৱা এটো ওপৰটো কি আছে sin থিটা cos থিটা তলটো কি আছে sin থিটা cos থিটা সো ই কেনসেল হ'ব sin থিটা কেনসেল cos থিটা কেনসেল আপুনি ইয়াৰ ভ্যালু কি পালো আমি 1 এখিনি আমি কি পালো 1 সো আমি আগত এটো লিখিলো হল প্লাস আমাৰ কি আছে 1 ডিভাইডেড বাই sin থিটা cos থিটা হয় না সো ইয়াক আমি লিখিব পাৰো কি 1 ডিভাইডেড বাই sin থিটা ইনটু 1 ডিভাইডেড বাই cos থিটা সো আমি কি আছে 1 তো এনেকা আছে 1 ডিভাইডেড বাই sin থিটা মানে আমাৰ কি cosec থিটা ইনটু 1 ডিভাইডেড বাই cos থিটা মানে কি আমাৰ sec থিটা সো এখিনি আমাৰ কৰিছিল ৰাইট হ্যান্ড সাইডে আছিল হয় নহয় sec থিটা প্লাস cosec থিটা বা আমাৰ কি cosec থিটা প্লাস sec থিটা তেনেকৈ লিখিলে কথা নাই সো 1 প্লাস sec থিটা ইনটু cosec থিটা সো ইটো আমাৰ কৰিছিল ৰাইট হ্যান্ড সাইডে আছিল সো আমাৰ কি প্রুফ হৈ গল
আমি কি লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু কি দেখুৱালো আমি ৰাইট হ্যান্ড সাইড দেখুৱালো সো ঠিক আছে এটো লিখি লোৱা বাৰু সো সোৱা এতিয়া আমি চাম কি 4 নম্বৰ চাম 5 ৰ সো ইয়াত আমাৰ কি কৈছে যে ইয়াত দেখুৱাব দিছে 1 + sec a divided by sec a is equal to sin square a divided by 1 minus cos a দেখুৱাব দিছে হল সো আমি again ইয়াত লেফট হ্যান্ড সাইডটো কৰিছো কি হয় লেফট হ্যান্ড সাইড is equal to কি আছে 1 + sec a divided by sec a মানে সো ইয়াক আমি কৰিছো আমি কি পাও সো আমি ইয়াতে কি আছে sin আৰু cos আছে না নহয় সো ইয়াক আমি কি sin cos টাৰ্মত লিখি চাম কি হয় সো আমাৰ কি পাম 1 + sec মানে আমি কি জানো 1/cos মানে নহয় sec মানে কি 1/cos সো আমি কি লিখিলো sec এ জায়গাত 1/cos এ লিখিলো সো তলটো আমি কি লিখিম 1/cos এ লিখিম সো আমি 1/cos এ কি কাৰণে কৰিলো কাৰণ আমাৰ কি ৰাইট হ্যান্ড সাইডত কি আছে cos টাৰ্ম আছে আৰু কি sin টাৰ্ম আছে সেই কাৰণে আমি কি 1/cos টাৰ্মত লিখি ললো সো আমি এটা কি পাও চাও হল সো এই cos এটো আমি কি again ইয়াতে 1 লৈ এলসিএম ললে আমি কি পাম তলত থাকিব আমাৰ কি cos a আহি যাব হল ওপৰত আমাৰ কি হ'ব cos a plus 1 আহি যাব হল না সো তলত আমাৰ কি আছে 1 divided by cos a আছে সো again ইয়াৰ আগৰ কোৱেশ্চনটো আমি চাইছো এনেকুৱা কথা গলে আমি কি কৰো সো আমি কি কৰিম যেটো ওপৰৰ টাৰ্ম হেতু কি as it is লিখিম সো cos a plus 1 divided by cos a টো আমি কি as it is লিখিম যেনেকা আছে দেন আমি তলৰ টাৰ্মটো দেন এটো sin ৰ জায়গাত আমি কি দিম মাল্টিপ্লাই বা পূৰণ চিহ্ন দিম যেখানে যেটো তলৰ টাৰ্ম আছে হেতু আমি কি উল্টা দিম মানে কি ওপৰৰ তলত তলৰটো ওপৰত ওপৰত আমাৰ কি যাব এবা cos এটো ওপৰত যাব আৰু 1 টো আমাৰ কি আহিব তলত আহিব হল সো তলত 1 টো কি নিলিখিলেও কথা নাই মানে আমি লিখি দিলো বাৰু সো আমি এটা মাল্টিপ্লাই কৰিলে কি পাম সো ইয়াটো again কি আছে cos a আছে cos এটো cos আমাৰ ক'ত আছে এটো cos আছে আমাৰ তলত হয় এটো cos আমাৰ ক'ত আছে ওপৰত আছে আৰু ইহত কি আছে এটা ওপৰত এটা তলত আৰু ই ওপৰত মাল্টিপ্লাই আছে গুটেখিনি লগত হয়নে আৰু ই তলতো কি মাল্টিপ্লাই আছে ইয়াৰ লগত সো আমাৰ তলে ওপৰে কি যাব কেনসেল যাব যদি ইয়াত কি থাকে যদি তলত এই গুটেখিনি মাল্টিপ্লাই হৈ থাকে ওপৰত যদি মাল্টিপ্লাই হৈ থাকে তেনহলে আমাৰ কি তলে ওপৰে কি যায় কেনসেল যায় সো আমাৰ আনসাৰ কিমান পাম আনসাৰ পাম আমি কিমান 1 + cos a আনসাৰ কিমান পাম cos a + 1 divided by 1 তলত 1 টো আমি কি লিখা কোনো দৰকাৰ নাই সো আমি লেফট হ্যান্ড সাইডটো আমি কিমান পালো cos a + 1 পালো হল সো এতিয়া আমি রাইট হ্যান্ড সাইডটো কৰি চাও যদি রাইট হ্যান্ড সাইডটো আমি কৰিও যদি আমি কি তাৰ ভ্যালু যদি আমি cos a + 1 এ পাই যাও যদি আমি রাইট হ্যান্ড সাইডৰ পৰা আমি ভ্যালু cos a + 1 পাও এতিয়া হলে আমি কি কৰিব পাৰিম লেফট হ্যান্ড সাইডৰ কি রাইট হ্যান্ড সাইডটো ইকুয়াল বুলি কৰিব পাৰিম হয়নে সো আমি এটা কৰো রাইট হ্যান্ড সাইডটো সো রাইট হ্যান্ড সাইডত আমাৰ কি আছে sin square a divided by 1 minus cos a তো sin square a মানে আমাৰ কিমান সো আমি জানো যে কি sin square a plus cos square a is equal to 1 হয় সো তাৰ পৰা আমাৰ কি হ'ব sin square a is equal to 1 minus cos square a হৈ যাব সো আমি কি পালো sin square ভ্যালু আমি কিমান পালো 1 minus cos square a সো আমি কি লিখিম 1 minus cos square a তলত আমাৰ কি আছে 1 minus cos a আছে সো again 1 minus cos square a তো আমাৰ কেনেকা আছে a square minus b square দৰে আছে কাৰণ কি 1 মানে 1 square লিখিব পাৰো আমি হয়নে ইয়াৰ আগৰ আমি কোৱেশ্চনটো চাইছো তাৰ মানে আমি কি লিখিব পাৰো a plus b into a minus b লিখিব পাৰো ইয়াত তাৰ মানে ওপৰ যেটো টাৰ্ম 1 minus cos square এটো আমি কেনেকা লিখিব পাৰো 1 plus cos a into 1 minus cos a লিখিব পাৰো হৈ গল তলত আমাৰ কি আছে 1 minus cos a এতিয়া সব তলত 1 minus cos a আছে ওপৰটো 1 minus cos a কি মাল্টিপ্লাই আছে সো ইয়াত কি যাব কেনসেল গল থাকিলে আমাৰ কি অনলি 1 plus cos a থাকিলে সো লেফট হ্যান্ড সাইডত আমি কি আছে cos a plus 1 বা 1 plus cos a কি ইকুয়াল হয় ইয়াতো কি আছে 1 plus cos a তাৰ মানে আমি কি পালো লেফট হ্যান্ড সাইডটো ক্যালকুলেট কৰি আমি যেটো ভ্যালু পালো রাইট হ্যান্ড সাইডৰ কাৰণে আমি কি সেইখিনি ভ্যালু পালো নাই তাৰ মানে আমি কি ক'ব পাৰো যে therefore left hand side is equal to right hand side তাৰ মানে কি লেফট হ্যান্ড সাইড ইজ রাইট হ্যান্ড সাইড মানে কি মানে এইখিনি আৰু এইখিনি কি ইকুয়াল হৈ গল আমি এটো কি প্রুফ কৰিব লগা আছিল ঠিক আছে 5 ৰ নাম্বাৰ 4 টো হৈ গল সো ঠিক আছে ইয়াৰ পিছৰখিনি আমি নেক্সট ক্লাছত চাম আজিলৈকে এইখিনিতে হ'ব বাৰু